Our hearts beat to the city streets. We began to feel the fire. We rise like নমস্কাৰ সকলোকে মোৰ টিপছ এণ্ড আছামিজ জুৰি ব্লগ এণ্ড কেক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱাই পুৱাই আমাৰ বাবু স্কুললৈ যাব ওলালে সেইকাৰণে তাৰ কাৰণে এয়া গৰম ভাত লৈছোঁ আৰু লগতে এয়া গাখীৰ দিলোঁ সি ৰাতিপুৱাই পুৱাই সি গাখীৰেৰে ভাতখিনি খাই যায় আৰু যেহেতু ৰাতিপুৱা খাবলৈ মন নকৰে সেইকাৰণে গাখীৰ ভাত এনেকৈ অকণমান খুৱাই দিওঁ আৰু এয়া চাওকচোন ৰাতিপুৱা বতৰটো ইমান বেয়াকৈ আহিলে বতাহ বৰষুণে একেবাৰে হেৰি কৰি পেলালে এতিয়া ল'ৰা ছোৱালীবিলাক স্কুলতো যাব ওলাইছে উপায় নাই আৰু ল'ৰা বাচ্চাবিলাক স্কুলত যোৱা টাইমতে বৰষুণ জাক দিয়ে আৰু এয়া চাওকচোন ঘৰৰে কি ধুনীয়া বিলাহী দেখাত একেবাৰে বগৰীৰ নিচিনা আৰু ৰাতিপুৱা মানুহজনে এয়া বজাৰ কৰিব আনিলে মই আনিবলৈ দিছিলোঁ আৰু এয়া চুজি আনিলে তাৰপিছতে চেনি দালি এনেকৈ গোটেইখিনি বজাৰে কৰি আনিলে গুড় আনিলে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ইয়াৰ ভিডিঅ'ত দেখা পাব আমাৰ ভাইৰেল গাৰ্ল মৰ্মিতা আমাৰ ইয়াতে আহিছিলে অনুষ্ঠানটো দেখা পাব আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব আৰু এয়া মই এঠাইলৈ যাব ওলাইছোঁ আৰু এখন বিয়া আছে সেই বিয়াখনত যাব ওলাইছোঁ সেইকাৰণে এয়া কাপোৰ এযোৰ পিন্ধি ৰেডি হৈছোঁ বাবুক স্কুলত পঠাই এয়া মই ইফালে যাবলৈ ওলাইছোঁ আৰু বহুত দিন হ'ল যিহেতু কলৈকৈ যোৱা নাই সেইকাৰণে তালৈকে যাব ওলাইছোঁ আৰু এয়া 3টা নাৰিকল ল'লোঁ এইখিনি চুকি ল'লোঁ আৰু এয়া গুড় আৰু চুজিখিনি ভালদৰে ভাজি লৈছোঁ এয়া চুজি গুড় দিয়া নাৰিকল বনাম বুলি ভাবিছোঁ আৰু এয়া চুজিখিনি ভালদৰে ভাজি লৈছোঁ আৰু এয়া বহাই দিলোঁ একেলগে ধুনীয়াকৈ মই এইখিনি ভাজি লৰাই আছোঁ গোটেইখিনি মিক্স কৰি দিছোঁ এয়া চুজিও দি দিলোঁ এতিয়া এইখিনি ভালদৰে লৰাই দিম সকলোৱে বনাই যিহেতু মই বনালোঁ সেইকাৰণে দেখাই দিলোঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল এতিয়া লাড়ু বনাইছোঁ এটা এটাকৈ লাড়ুখিনি দেখিবলৈ দেখাত যেনেকুৱা টান আৰু মচমচীয়া হৈছে ঠিক তেনেদৰে খাবলৈও এয়া ভাল হৈছে আৰু এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল বাহিৰে ধুনীয়া মচমচীয়া হৈছে খাবলৈ আপোনালোকে বিহুত বনাইছে চাগে আৰু এয়া লাড়ু বনাই উঠি আহিলে এটা কেকৰ অৰ্ডাৰ সেইকাৰণে ক্ৰীমখিনি মই ভালদৰে পোনপ্ৰথমতে ক্ৰীমখিনিকে বিট কৰি থৈ দিওঁ ফ্ৰিজত কাৰণ কিয় জানেনে কাৰণ মই যে কৈছিলোঁ ফাংচন আছে তালৈ যাবলৈ ওলাইছোঁ আৰু এয়া মই ওলাইছোঁ আৰু লগত আছে এয়া মানুহজন আৰু এয়া আমাৰ বাবু আছে আৰু সিহঁতে চাবচোন ফটো মাৰা বুলি পূৰা প'জ দি আছে মোৰ হাঁহি উঠিছে মনতে ভিডিঅ' কৰা বুলি ভবা নাছিলে নমস্কাৰ সকলোকে লগতে আপোনালোকৰ বিহু চলি আছে ৰঙালী বিহু আপোনালোকে চেলিব্ৰেট কৰি আছে ফাংচন চাই আহি পেলাই আকৌ কেকটো যিহেতু ৰাতিপুৱাই দিব লাগিব সেইকাৰণে ৰাতিয়ে ইয়াৰ ডিজাইনটো বনাই থ'লোঁ আৰু ইয়াতে হেপী এনিভাৰ্চেৰী কেক আছিলে সেইকাৰণে ইয়াত এটা হাৰ্ট শ্বেপত এনেকৈ আঁকি দিছোঁ আৰু ইয়াৰ গোলাপ ফুলৰ নিচিনাকৈ অকণমান গোলাপৰ আকৃতি দিছোঁ লগতে এটা পাত দিছোঁ আৰু এনেকৈ বনাই থৈ দিলোঁ যিহেতু ৰাতিপুৱাই লৈ যাব আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইকো কৰি যাব বুলি আশা থাকিল আৰু কেনেকুৱা ভিডিঅ' দিব লাগে আপোনালোকে যদি ভাল পায় তেনেহ'লে কমেণ্ট কৰিব ভাল হৈছে নে নাজানো ইয়াৰ প্ৰথম আৰম্ভণিহে কৰিছোঁ ভিডিঅ' দিবলৈ যিহেতু কেক বনাওঁ মই গতিকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে এবাৰ হ'লেও লাইক কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ কৈছোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই